31 জানুৱাৰীৰ খেল বৰপেটা জিলাৰ কেওটকুচিত হ'ব এইখন খেল। টিকটত চলি আছে ধামাকা অফাৰ। 3টা টিকট 250 টকা, 6টা টিকট 500 টকা আৰু এটা সম্পূৰ্ণ বহি অৰ্থাৎ 25টা টিকট পাব মাত্ৰ 2000 টকাতে। প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে বৰপেটা জিলাৰ কেওটকুচিত বৃহৎ উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। টিকটৰ মূল্য মাত্ৰ 100 টকা। এই 100 টকাই সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। এই খেলৰ উপহাৰ হিচাপে আছে প্ৰথম পুৰস্কাৰ 44 সিটাৰৰ টাটা আল্ট্ৰা বাছ, দ্বিতীয় পুৰস্কাৰ টয়োটা ইনোভা, টাটা পাঞ্চ, নিছা মেগনাইট, মহেন্দ্ৰা বলেৰো, টাটা টিয়াগো, ৱেগন আৰ, আল্টো কেটেনৰ লগতে 15খনকৈ পুৰস্কাৰ দিয়া হৈছে এইখন খেলত। যিসকলে এইখন খেলৰ টিকট ল'ম বুলি ভাবি আছে সোনকালে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া অফিচিয়েল নম্বৰত কল কৰক নাইবা হোৱাটছআপত হাই বুলি লিখি মেছেজ দি আপোনাৰ নাম ঠিকনা প্ৰেৰণ কৰি টিকট সংগ্ৰহ কৰক। ধন্যবাদ।